নমস্কাৰ জনাইছো সকলোকে মোৰ অন্য এটি ব্লগ ভিডিঅ'লে। আজিৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল মোৰ বাইকখন মানে বহু দিনৰ পৰা তেল বেছি খাই আছে। মই যদি তেল 1 লিটাৰ ভৰাও তেতিয়াহ'লে 13 কিলোৰ পৰা 14 কিলোমিটাৰ চলাৰ পিছতে শেষ হৈ যায়। যোৱা 15 আগষ্ট দিনাখন আমি মেঘালয়ৰ চালাং বুলি জাগাত ঘূৰিবলৈ গৈছিলো আৰু তাৰ পিছদিনাৰে পৰা এই প্ৰব্লেমটো পাই আছো, মানে তেল অলপ বেছি খাই আছে। মানে বাইকৰ ওচৰত গ'লে মানে তেলৰ গন্ধটো পাই আছো। যেতিয়া মই গাড়ীটো ষ্টাৰ্ট দি কিনে চাওঁ তেতিয়া এইখিনিৰে মানে তেল পুৰি থাকে, তো অলপ ভিজি থাকে। তো আজি শ্ব'ৰুমত গ'লে সম্পূৰ্ণ কথা গম পাম। আৰু গৈ আছোঁ মই এতিয়া আগিয়া, আৰু এয়া আমাৰ গাঁৱলীয়া ৰাস্তা। তো এইখিনি হ'ল বৰবলাৰ পৰা মানে আগিয়ালৈ যোৱা ৰাস্তা। আৰু এতিয়া আহি পালোঁ মই আগিয়া, আৰু আগিয়াত আহি দেখা পালোঁ মানে দোকান চোকান এতিয়া খোলোৱাই নাই। আৰু শ্ব'ৰুমখন খোলাৰ পাছত মানে ধুনীয়াকৈ দাদাজনক কৈ দিলোঁ মানে এনেকা হৈ আছে। আৰু চেক কৰি গম পালে যে মানে মটৰৰ এই যে তেলৰ মটৰৰ পাইপটো ফাটি গ'ল বোলে, আৰু সেইটোৰ দামেই বোলে 3900 টকা। তো দেৰি নকৰি লগাই দিলে পুৰা ফটাফট, কাৰণ বহু ৰিক্স লৈ চলাব লগা হৈছে। আৰু বাইকটো ভাল কৰাৰ পিছত অলপ ঘূৰিব আহিলোঁ উৰপদ বিলৰ ছাইডত। এয়া হ'ল মানে আগিয়াৰ ফালৰ পৰা আহিলে আপুনি প্ৰথমতে এই জেগাটো পাব। আৰু মই বাঁহেৰে সজোৱা গেটেৰে ভিতৰলৈ সোমাই আহিলোঁ, আৰু সোমাই আহিয়ে দাদাহঁতক লগ পালোঁ। আৰু দাদাহঁতে বহু সময় ধৰি মোৰ কাৰণে অপেক্ষা কৰি আছে, কাৰণ আজি কিবা এটা আলোচনা কৰাৰ সিদ্ধান্ত লৈছে। তো চাওক পৰিৱেশটো, আৰু আলোচনাৰ বিষয়ে এতিয়া নজনাওঁ বাৰু আপোনালোকক। দাদাহঁতৰ কথা মতে মানে সকলোৱে মিলিজুলি কিবা এটা কাম হাতত ল'ব বিচাৰিছোঁ। নিশ্চয় আপোনালোকক পিছত জনাম বাৰু। আৰু উৰপদ বিলৰ এই চাইডত মই আজি প্ৰথমবাৰ আহিছোঁ, মানে ইমান ধুনীয়াকৈ সজাইছে ন, চাওকচোন বাঁহেৰে কি ধুনীয়াকৈ সজাইছে। আপুনি যদি এইখিনি জেগাত আহিব বিচাৰে তেতিয়াহ'লে আপুনি ৰিলায়েন্স পেট্ৰল পাম্পৰ পৰা ৰিলায়েন্স পেট্ৰল পাম্পৰ পৰা চিধা আহিলে আপুনি এই ভিউ পইণ্টটো পাই যাব। এয়া হ'ল খেৰৰ জুপুৰি, কি ধুনীয়াকৈ সজাইছে। আজিকালি গাঁৱলীয়া জেগাতো এনেকুৱা জুপুৰিবিলাক দেখা নাপায় আৰু ঘৰো দেখা নাপায় আৰু। তো ভাল লাগে কেতিয়াবা এনেকুৱা ঘূৰিব আহিলে। ঘূৰবা এই উৰপদ বিলত একেবাৰে গাঁৱলীয়া জেগা নিচিনা লাগে, কাৰণ আছোঁ মই এতিয়া বৰ্তমান খেৰৰ ঘৰত, মানে খেৰৰ জুপুৰি। এইফালে দেখা পাই আছে আপোনালোকে। তো আলোচনা শেষ হৈ গ'ল, এতিয়া অলপ জিৰণি ল'লোঁ আৰু এই খেৰৰ জুপুৰি ঘৰত। তো চাওক কি ধুনীয়া, কিন্তু মানুহ চানুহ নাই আজি, ধুনীয়াকৈ সজাইছে চাওক। আৰু সেইখিনি চামাগুৰি। তো এইখিনি মানে আগিয়াৰ ওচৰৰ পৰা যদি আহে, আগিয়া ফালৰ পৰা যদি আহে আপুনি এদি আহিব, মানে শ্বৰ্টকাট হয় আৰু। চাওক না কিমান ডাঙৰ উৰপদ বিলখন। ইয়াতে মানে ঘৰ 4-5টা মান সজোৱা হৈছে, এতিয়া 1টা 2টা 3টা 4টা সজোৱা হৈছে। এতিয়া মই গৈ আছোঁ বাহিৰত, কাৰণ দাদাহঁতে সকলোৱে ওলাই গ'ল, মানে ৰাস্তাত ৰখি আছে। তো খোজকাঢ়ি গৈ আছোঁ। তো আজি ভিডিঅ' ইমানতে শেষ কৰোঁ, আৰু লগ পাম নেক্সট ভিডিঅ'ত।